তো গাইজ গুড মৰ্ণিং। এতিয়া বাজিছে 3:42 মান হৈছে। আমি যি হাজোৰ পৰা এঠাইত যাই আছোঁ চাইকেল লৈ। ইয়াত বস্তু আন্ধাৰ হৈ আছে, হয়তো আপোনালোকে মোক ভালকৈ চিনি পোৱা নাই। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইজ এইটোৱে হ'ল আমাৰ হামালাৰ চক। এইফালে আমি যাম গুৱাহাটী আৰু এইফালে যাব পাৰি নলবাৰী বৰপেটা। তো আমি এইফালে যাম আৰু আমাৰ এই হুইল আমি লগত লৈ ল'লোঁ। বৰ্তমান পৰা আহি পালোঁ। কমলক ৰখি আছোঁ। এইটো হ'ল কুকিল আৰু এইটো হ'ল নিপাংকু। ৰখি আছোঁ আমি চাইকেলবিলাক লৈ। বুজি চাব লাগে পাৰে আমি যদি এইখিনি যাওঁ লাইটৰ পাৱাৰটো বাঢ়ি যায়, দেখিছে না? ফাইনেলি এইবাৰ বেলিভিউ। ইয়াতকৈ আগত আৰু নাযাওঁ। বাকী আমাৰ কুকুলে পানী খাই আছে, কোমল আৰু ইহঁতে অলপ কিবা কিনি খোৱা বস্তু আনিব যাই আছে। বাকী আপোনালোকে ইয়াৰ ভিউ অলপ চাই লওক। আৰু আজি আমাৰ ইয়ালৈকে টাৰ্গেট আছিল বেলিভিউলৈকে। আৰু যদি পিছলৈকে ক'ৰবাত এনেকুৱাকৈ যাওঁ চাইকেল লৈ, তেনেহ'লে আপোনালোকক দেখুৱাব চেষ্টা কৰিম। থেংক ইউ।